জনজাতীয় সকলের হকটো এই কথা আপনাকে বুঝি পাব লাগিব বিজেপি খিলঞ্জীয়া ৰাইজৰ হকটো সেই কাৰণে 55,000 বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ 49,000 বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি 49,000 বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি এই কথা আপোনালোকে বুঝি পাব লাগিব গতিকে বিজেপি ট্ৰাইবেল সকলের হকটো জনজাতীয় ৰাইজৰ হকটো গতিকে বিজেপিক উৎখাত কৰিব লাগিব আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাচা সকলে নহয় ইয়াত থকা সকলো খিলঞ্জীয়া ৰাইজে সমৰ্থন দিব লাগিব সকলো ওলাই আহিব লাগিব আৰু সেই আহ্বান দিবলৈকে সেই আহ্বান জনাবলৈকে মই আপোনালোকৰ ওচৰলৈ আহিছো মই জয়েন্ট ইউটি কাষাৰ ডাঙৰীয়াৰ কাষত থিয় হৈ আপোনালোকক মই আশ্বস্ত কৰিব পাৰো এচুৰেঞ্চ দিব পাৰো যেতিয়াই কাষাৰ ডাঙৰীয়া বিধানসভাৰ মজিয়ালৈ যাব আপোনালোকৰ খিলঞ্জীয়া মানুহৰ ইয়াৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকে তেওঁলোকৰ অধিকাৰক লৈ চিন্তা কৰিব নালাগে সকলোকে মৰম কৰিব সকলো খিলঞ্জীয়া কাৰ্বি ডিমাচাৰ উপৰিও আন খিলঞ্জীয়া ৰাইজৰ যিবোৰ সমস্যা আছে ভূমিৰ অধিকাৰ আয়োগকে ধৰি যিবোৰ বিষয়ক লৈ ৰাইজে বহু দিনৰ পৰা শংকা ব্যক্ত কৰি আহিছে সেইসমূহ ন্যায় আমাৰ জয়লিংকি কাঠাৰ ডাঙৰীয়াই দিব গতিকে আমাৰ খিলঞ্জীয়া সকলো ৰাইজকে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে মই আহ্বান জনাইছো তেখেত শক্তিশালী হলেহে কাৰ্বি ভূমি শক্তিশালী হব কাৰ্বি আংলঙৰ মানুহৰ অধিকাৰ সুৰক্ষিত হব এইখিনিকে কৈ মই সকলোকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছো সেৱা জনাইছো সকলোৱে আশীৰ্বাদ বিচাৰিছো যাতে অসমৰ কাৰণে কাৰ্বি আংলঙৰ কাৰণে জনজাতীয় মানুহৰ কাৰণে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰো মেৰুদণ্ড পোলাই ফিৰিশ্ব কৰি ধন্যবাদ জয় অসম আৰু গোবিন্দ ৰাভা সেইসকলে ৰাভা হাছঙৰ পৰা আহিছে আৰু সুব্ৰত তালুকদাৰ তেওঁলোকে সেই বেলেগ এটা পাৰ্টি আগতে অখিল গগৈৰ লগত আছিলে তেওঁলোকে আছিলে আৰু অখিল গগৈ আজি আহিব নোৱাৰিলে কাৰণ তেওঁলোকৰ এটা যাত্ৰা আৰম্ভ কৰিছে আজি সেইকাৰণে আহিব পৰা নাই নেক্সট টাইম তেওঁলোকে আহিব বুলি কৈছে আমি তেওঁলোকক মাতিম আৰু নামাতিলেও তেওঁলোকে আহিম বুলি কৈছে আৰু আজি আমি আচল ডিমাণ্ডটো অট'নমাছ ষ্টেট লাগে এইটো কনষ্টিটিউশ্যনত লিখা আছে কাৰণ আসাম গভৰ্ণমেণ্টে আমাৰ কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং অসমৰ ভিতৰত ৰাখি আমাক ৰক্ষণাবেক্ষণাটো কৰিব নোৱাৰিলে কাৰণ আমি অসমতে আছিলোঁ ইমান দিন আৰু কিন্তু 1951ত আমাৰ কাৰ্বিসকলৰ পপুলেশ্যন 88% আছিলে আৰু সব ট্ৰাইবেল লগ হৈ 96% আছিলে এতিয়া